মই সাদ্দাম উপস্থিত আছোঁ আপোনালোকৰ লগত সকলো ধৰণৰ খবৰ দিবলৈ মই চেষ্টা কৰিম যে এইমাত্ৰ উপস্থিত আছোঁ মই যে বাইক বাজাৰ তাতে এখন দোকান আছে সকলো ধৰণৰ বাইক পোৱা যায় তাৰ বিষয়ে আমি অৱগত কৰাবলৈ মালিকজনৰ কাষলৈ যাম আমি জানিব চেষ্টা কৰিম প্ৰথমে আমি জানিব চেষ্টা কৰিম যে দোকানখনৰ নাম হয় আমাৰ দোকানখনৰ নাম বাইক বাজাৰ ৰখা হৈছে আৰু মুকালমুৱা ইয়াৰ মুকালমুৱা চকতে লগালগি মেডিকেলৰ নিয়াৰেষ্ট মেডিকেল ইয়াতে উপস্থিত সকলো ধৰণৰ বাইক পোৱা যায় না নাই ইয়াত আপুনি যেনেকুৱা ধৰণৰ বাইক লাগে আপোনালোকৰ কাৰণে উপলব্ধ আপুনি যেনেকুৱা ধৰণৰ বাইক স্কুটি বিচাৰে সেনেকুৱা ধৰণৰ আপোনালোকক উপলব্ধ পাই যাব যিকোনো দামৰ পৰা কমৰ পৰা বেছিলৈকে সমস্ত বাইক ইয়াতে পোৱা যায় আপুনি এতিয়া সম্পূৰ্ণ বাইকখনৰ ডিটেইলছ কৈ দিব বাইক আছে আপোনাৰ মোটামুটি আপোনাৰ 2016 চনৰ বাইক হয় 2016 চনৰ বাইক প্ৰায় আপোনাৰ মাইলেজ কিলোমিটাৰ চলিছে 18,000 কিলোমিটাৰ চলিছে এখান আপনি দি আছোঁ বৰ্তমান আমি একদম স্পেচিয়েল ডিছকাউণ্ট কৰি ঈদ উপলক্ষে around 45,000 দিয়া হৈছে নেক্সট আপোনাৰ আছে গ্লেমাৰ নিউ মডেল বৰ্তমান ৰানিং মডেল BS6 BS4 বৰ্তমান ৰানিং চলি আছে এই মডেল আমাৰ দিয়া হৈছে ইয়াৰ চন হ'ল 2017 চনৰ বাইক 2018 চনৰ বাইক প্ৰায় আপোনাৰ 30,000 কিলোমিটাৰ চলিছে এইকাৰণে আপোনাৰ বৰ্তমান দিয়া হৈছে একদম স্পেচিয়েল ডিছকাউণ্ট কৰি ঈদ উপলক্ষে মাত্ৰ 40,000 দিয়া হৈছে তাৰপিছত নেক্সট আপোনাৰ এইখানে আহিছে গ্লেমাৰ আপোনাৰ BS4 গ্লেমাৰ 2016 মডেল এখনো আপোনাৰ কিলোমিটাৰ একদম খুব কমে চলিছে একদম মাত্ৰ 18,000 কিলোমিটাৰ চলিছে এইখানে হয় এইখান আপোনাৰ মোটামুটি নেক্সট আপোনাৰ এইখানে গৈ এভেঞ্জাৰ 150 বাজাজৰ 150 এভেঞ্জাৰ এইখান আপোনাৰ চন নম্বৰ 2018 হয় কিলোমিটাৰটো অলপ চলিছে চলিলেও গাড়ীখন বেছি মাইল কৰা নাই গাড়ীখন 2018 গাড়ীটো বেছি মাইল কৰা নাই 62,000 কিলোমিটাৰ চলিছে যদিও গাড়ীখনৰ বেছি মাইল কৰা নাই এইখনৰ দাম স্পেচিয়েল ডিছকাউণ্ট লৈ পেলাই মোটামুটি আপোনাৰ 45,000 দিয়া হৈ আছে নেক্সট একদম এটা স্কুটি ডাষ্টেনি হিৰো ডাষ্টেনি হয় এখান আপনার 2018 চনৰ হয় এখান কিলোমিটাৰ চলিছে মই চাই দি আছোঁ 21 কিলোমিটাৰ চলিছে দেখাই দিয়ক এইটো ঠিক আছে এখানৰ আপোনাৰ মোটামুটি স্পেচিয়েল ডিছকাউণ্ট কৰি 40,000 দিব পাৰে 40,000 চাই যাব নেক্সট আপনার 150 এখান দেখা যাও দোকান 2018 মডেল লাস্টত মোটামুটি 19 মডেল কম পাই আছে আপনার লাস্ট আর কিলোমিটার চলিছে খুব কম চলিছে এখানে ইয়াৰ ভিতৰতে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁলোকে আজি বহু ধৰণৰ বাইক দেখাইছে আৰু তেওঁলোকে বহুত নতুন মডেলৰ বাইক দেখাইছে আৰু প্ৰায় কথা আছে যে তেওঁলোকে আচলতে ঈদ উপলক্ষে যে বিভিন্ন ধৰণৰ বাইক যদি ক্ৰয় কৰে ইয়াৰ পৰা ঈদ উপলক্ষে তেওঁলোকে ক্ৰয় কৰিব পাৰিলে তেওঁলোকে অফাৰ দিয়া হ'ব এইবোৰ কথা কোৱা আছে যদি আপোনালোকে ঈদৰ আগতে যদি ক্ৰয় কৰে যে এই কেইদিন 10 তাৰিখে যিহেতু আমাৰ হিৰাজ সমিতিৰ পৰা জাৰি কৰা হৈছে যে তেওঁলোকে যদি 10 তাৰিখত ঈদ অহা এই 2 দিনৰ ভিতৰতে যদি বাইক ক্ৰয় কৰিব পাৰে তেওঁলোকে অফাৰ দিব যিকোনো এটা অফাৰ দিব তেওঁলোকে তোমালোকৰ যদি জাগাখিনি যদি ঠাইখিনি তোমালোকৰ অচিনাকি হয় যদি ঠাইখিনি তোমাৰ অচিনাকি হয় তেনেহ'লে ইনবক্সত দিয়া থাকিব সম্পূৰ্ণ ডিটেইলছ বা ভিডিঅ'টোৰ লাষ্টতে দিয়া থাকিব সম্পূৰ্ণ ডিটেইলছ আৰু ডিটেইলছ চাই তোমালোকে যোগাযোগ কৰিব পাৰিবা আজি